মই আছোঁ এতিয়া গৰ্জন বিলত এটা পাৰত অৱস্থিত। গৰ্জন বিলখন ইমান ডাঙৰ এৰিয়া হয়। গৰ্জন বিলখন আপোনাৰ হাজোত অৱস্থিত। হাজো বুলি ক'লে সকলোৱে চিনিয়ে পায়। গৰ্জন বিল নাই বুলি বহুতে কয়, কিন্তু গৰ্জন বিল আছে। গৰ্জন বিল বহুত ডাঙৰ এৰিয়া হয়। এইখন নহা কৰিব কোনেও নোৱাৰে। এই চাই লওক, মই আছোঁ এতিয়া গৰ্জন বিলৰ পূব পাৰত অৱস্থিত। পূব চাইডে আছে আপোনাৰ মহনীয়া, আৰু আপোনাৰ সেই পশ্চিম ফালে আছে আপোনাৰ পশ্চিম ফালে ওপৰত দেখুৱাইছোঁ যে সেই পশ্চিম ফাল হয়। সেই পশ্চিম ফালে আছে আপোনাৰ কলিতাকুচি, আৰু লগতে আছে আপোনাৰ ভোমা হয়। ভোমা মাজতে পৰে। গৰ্জন বিলৰ চাৰিওকাষে ভোমাৰ চাৰিওকাষে আপোনাৰ গৰ্জন বিল অৱস্থিত আছে। আপোনাৰ এইফালে আছে আপোনাৰ এইফালে উত্তৰ পাৰে আপোনাৰ দিনা আছে, জাপিয়া আছে, আৰু এইফালে আছে আপোনাৰ দক্ষিণ ফালে আছে বাক্তা। এই চাৰিখন গাঁৱৰ মাজতে আমাৰ গৰ্জন বিল অৱস্থিত। গৰ্জন বিল ইমান ডাঙৰ মানে এতিয়া এৰিয়া হয়, মানে এদিনতে ঘূৰি শেষ কৰিব নোৱাৰি। আপোনালোকে আহক, দেখা পাব। আৰু মই এটা আপোনাক কথা কৈছোঁ যে মই এটা পেছাত হয় এজন মাছ ব্যৱসায়ী। যিহেতুকে মানুহে কয় মই বিলৰ মাছ বুলি কওঁতে মানুহে কয় যে ক'ত বিল আছে, তো সেই গতিকে আপোনালোক দেখুৱাইছোঁ। এইখন গোটেইখন মানে এদিন শেষ কৰিব নোৱাৰে আপোনালোকে। এই গোটেইখন হ'ল আপোনাৰ গৰ্জন বিলৰ এৰিয়া। আৰু গৰ্জন বিলখন বহুত নানান ধৰণৰ ভাগ কৰি দিয়া হৈছে। মানে ইয়াতে নানান ধৰণৰ সৰু সৰু বিলক ভাগ কৰি দিয়া হৈছে। আৰু কিছুমান বিল পোতা গৈছে অৱশ্যে নাজানো হয়, যিহেতু আমাৰ বানৰ মাথাউৰি ভাঙি বান হৈ পেলাই সেই বানৰ বালিৰে কিছুমান বিল পোতা গৈছে। কিন্তু আমাৰ মই যিখন বিলত অৱস্থিত আছোঁ, এই বিলৰ পাৰত কোনো ধৰণৰ বানপানীৰ প্ৰভাৱ পৰি পোতা যোৱা নাই। কিন্তু দেখুৱাইছে, আপোনালোকে চাই লওক। এইফালে আপোনাৰ এনেকৈ বহুত ডাঙৰ এৰিয়া হয়। এই আৰু আপোনাৰ জাপিয়া, দিহিঙা, বাক্তিয়া আৰু মুখনীয়া, এই গোটেইখন বিলৰ মানে ভিতৰত বিলখন অৱস্থিত আছে। আৰু এইফালে আছে কলিতাকুচি, তাৰেও মাজে মাজে মানে আমাৰ বিলখন যিহেতুকে ডাঙৰ হয়, মানে গাঁৱৰ মাজে মাজে গৈ বহুত ডাঙৰ এৰিয়া, বহুত জেগাত ঠাই আৱৰি ধৰিছে। এতিয়া আপোনাক কথা ক'বলৈ কৈছোঁ কি ঘটনা হ'ল কি, এতিয়া কথা ক'বলৈ গৈছোঁ আপোনালোকক যে আমাৰ এই গৰ্জন বিলৰ এটা মানে এডোখৰা মানে সৰু এৰিয়া আছিলে। তাতে আপোনাৰ আছিলে কি, এতিয়া হ'বলৈ গৈ আছে কি আপোনালোকক মই দেখুৱাইছোঁ। আগতে আছে এই হ'ল আমাৰ গৰ্জন বিল দ্বিতীয় বিলৰ এৰিয়া। এই চাই লওক আপোনালোকে, এই ওপৰত দেখুৱাইছোঁ। তাতে আছিল আপোনাৰ মানে আমাৰ বাক্তিয়া, জাপিয়া আৰু ভল্যাবৰি, বহুত ধৰণৰ মাছুৱৈবিলাকে ইয়াতে মাছ মাৰি খাইছিলে। আগতে আপোনাৰ এই বহুতে ইয়াত যে উপাৰ্জন কৰি আছিলে, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ পোহপাল আছিলে। কিন্তু এতিয়া কৰিছে কি, এখন কেন্দ্ৰীয় কাৰাগাৰ অৱস্থিত হৈ আছে। আপোনালোকক দেখুৱাইছোঁ মই সম্পূৰ্ণ ফুটেজ, কিন্তু নিয়াৰৰ কাৰণে আজি দেখিব পৰা নাই। চাই লওক আপোনালোকে, এয়া আপোনাৰ কেন্দ্ৰীয় কাৰাগাৰৰ মানে কাম চলি আছে। সেইবিলাক চাই লওক আপোনালোকে। সেইবিলাক পোচ পুতিছে, নানান ধৰণৰ ডাঙৰ ডাঙৰ মানে অট্টালিকা বনাব চৰকাৰে, ভাৰত চৰকাৰে কাম চলি আছে ইয়াতে। মই এইটো এটা মোৰ ডাঙৰ কথা হৈছে, কথাটো ভালে হ'ল যদিও, কিন্তু আমাৰ বাক্তিয়া, জাপিয়া আৰু দিহিঙা, জাপিয়া, ভল্যাবৰি আৰু বাক্তিয়াৰ এই তিনিখন গাঁৱৰ বহুত লোকে ইয়াতে মাছ মাৰি ভাত খাই উপাৰ্জন কৰি আছিলে। সেই উপাৰ্জনে ঘৰখন চলিছিলে। ঘটনা কি, এই যিহেতুকে এই চেণ্ট্ৰেল জেলখন মানে কেন্দ্ৰীয় কাৰাগাৰখন ইয়াতে বহিলে, কিন্তু বহুত মানুহৰ পৰিয়ালৰ চলত অলপ বহুতো অসুবিধা হৈছে। সেই গতিকে আমি আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক যাতে কিবা মানে এটা ভাল কামত, মানে ভাল কিবা উপাৰ্জনৰ কিবা কামত চৰকাৰে সোমাই দিয়ে, তেওঁলোকৰ মানে পৰিয়ালৰ পোহপাল যোৱাত অলপ সহায় কৰে। সেইকাৰণে মই আপোনাৰ অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ। আৰু বাকীখিনি বিল যি আছে, এই বিলখন যাতে কোনো ধৰণৰ এনেকুৱা পদক্ষেপ নকৰে, আৰু কৰিলেও যাতে আমাৰ মাছুৱৈবিলাকক কিবা অলপ মানে ভাল উপাৰ্জনৰ কিবা পথ দেখুৱাই দি বা কিবা কাৰ্যত মানে কামত লগাই দিয়ে, আৰু তেওঁলোকৰ যাতে আমাৰ পৰিয়ালবিলাকৰ পোহপাল যায়, মানে ভৰণ পোষণ কৰিব পাৰি, উপাৰ্জনত যাতে সহায় হয়। সেইবাবে মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ। আৰু কৈছোঁ, মানুহে কয় যে গৰ্জন বিল নাই বুলি। গৰ্জন বিল চাওক, ক'ত গৰ্জন বিল নাই? এইখনতো বহুত ডাঙৰ এৰিয়া হয়। গৰ্জন বিল আপোনালোকক দেখুৱাইছোঁ মই, চাই লওকচোন আপোনালোকে গৰ্জন বিল আছে নে আপোনালোকে ক'ব। এইফালে গৰ্জন বিল। গতিকে এইখিনি কৈ মই মোৰ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।